নমস্কাৰ মোৰ ইউটিউব ফেমিলি পুনৰবাৰ মই আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো হৈছে মোৰ তালৰ পিঠাৰ ৰেচিপিৰ ওপৰত। যিহেতু এতিয়া ভাদ মাহ সেইবাবে তালৰ পিঠা, ওলকচু, ভাপত দিয়া পিঠা এইবোৰ খাবই লাগে। আমি বাৰু ওলকচু খালোৱেই অলৰেডি। আজি বোলো তালৰ পিঠা ট্ৰাই কৰোঁ আৰু সেইবাবে বোলো আপোনালোককো অলপ দেখাই দিওঁ, আহকচোন দেখাই আছোঁ। এতিয়া মই তালকেইটা ধুনীয়াকৈ গুচাই ল'ম। যিহেতু আমাক বাকলিখিনি কোনো প্ৰয়োজন নাই, আমাৰ ভিতৰৰখিনিহে প্ৰয়োজন, সেইবাবে গোটেই তালটো আমি ধুনীয়াকৈ গুচাই ল'লোঁ। আৰু গুচাই হোৱাৰ পিছত আমি অলপ পানী দি পেলাই ধুনীয়াকৈ তালটো আমি চালনীত যিহেতু মাৰিম সেইবাবে পানী অলপ দি লৈছোঁ। দুইটা তালে তেনেকৈ পানী অলপ দি ল'ম, তেতিয়া আমাৰ চালনীত মাৰিবলৈ অলপ সহজ হয়। আৰু তেনেকৈ দিয়াৰ পিছত তালখিনি আমি অলপ টুকুৰা কৰি ল'ম, কাৰণ চালনীত মাৰোঁতে ইমান ডাঙৰকৈ মাৰিব অলপ দিগদাৰ হ'ব পাৰে, সেইবাবে অলপ সৰু পিচ কৰি ল'ম। আৰু মই চালনী লোৱা নাই, কাৰণ মোৰ তাত যিহেতু এনেকৈ ফুটা থকা বাচন এটা আছে, সেইবাবে মই এইটোতে মাৰিছোঁ। আপোনালোকৰ যদি নাই আপোনালোকে চালনী ইউজ কৰিব পাৰে। আৰু দেখিছেনে মোৰ ধুনীয়াকৈ তালৰ যোনখিনি ৰস সেইখিনি ওলাই পৰিছে। আৰু এনেকৈ মাৰি হোৱাৰ পিছত আপোনালোকে তালখিনি 4 বা 5 ঘণ্টাৰ কাৰণে ধুনীয়াকৈ কটনৰ কাপোৰ বা চাফা গামোচাখনত বান্ধি থৈ দিব, যাতে তাৰ যোনটো পানী সেইটো ওলাই যায়, নহ'লে সেইটো থাকিলেও তিতিকি লাগে। আৰু মোৰ এতিয়া 4-5 ঘণ্টা হৈ গ'ল, সেইবাবে মই ভাবিলোঁ এতিয়া মই মোৰ বেটাৰটো ৰেডি কৰোঁ। আৰু দেখিছেনে প্ৰথমতে মই লৈছোঁ তালৰ যোনটো ৰস সেইখিনি, তাৰপিছত মই দিছোঁ ময়দা, আৰু তাৰপিছত মই এতিয়া দিম ইয়াত চেনি মই কমাই দিছোঁ, যিহেতু মই কমাই খাওঁ। যদিহে আপোনালোকে বনায় তেতিয়া আপোনালোকৰ নিজৰ চেনি যিমান খায়, বেছিকৈ খায় কমকৈ খায়, সেইমতে দি ল'ব পাৰে। আৰু গোটেইখিনি দিয়াৰ পিছত মই ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু এতিয়া মোৰ কেৰাহী গৰম হৈ আছে, সেইবাবে মই ইয়াত এতিয়া দিলোঁ ৰিফাইন অইল দি দিলোঁ, কাৰণ মই এতিয়া পিঠা বনাওঁৱেই। আৰু বনোৱাৰ আগত এবাৰ মই গোটেইখিনি মিক্সাৰখিনি এবাৰ ঘূৰাই লৈছোঁ, যাতে তলত যোনখিনি বহি গৈছে সেইখিনি ধুনীয়াকৈ মিক্স হৈ যাওক। আৰু মই এতিয়া বনাইছোঁ, মই এইটো প্ৰচেছতে বনাওঁ। আপোনালোকে যদি বেলেগ প্ৰচেছত বনায় তেতিয়া আপোনালোকে মোক কমেণ্টত জনাব বাৰু। আৰু এয়া মোৰ এতিয়া তালৰ পিঠা, আৰু চাব পাৰে মোৰ তালৰ পিঠা ৰেডি হৈ গ'ল। দেখিছেনে খাবলৈ কিন্তু ইমানেই ধুনীয়া হৈছে। আৰু যদিহে মোৰ আপোনালোকে ভাল পাইছে ৰেচিপিটো চাই, আপোনালোকেও ঘৰত ট্ৰাই কৰিব পাৰে, বহুত ইজি হয়। জাষ্ট খালি 3টা বস্তুহে ইউজ হৈছে। আৰু প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যোনবাইদি মোৰ চেনেল নতুন আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।